ৰাইজে পৰিৱৰ্তন বিচাৰিছে 17 বছৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো দমন নীতি হাগ্ৰামা মহিলাৰী চলালে ইয়াৰ পৰা সকলো জাতি জনগোষ্ঠীয়ে উদ্ধাৰ হোৱাটো বিচাৰিছে আৰু এইটো উদ্ধাৰ কৰিবলৈ UPPL-এ এটা দায়িত্ব লৈছে আমি UPPL দলে আমি এই BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে যি দমন নীতি চলাৰে যি মানে সেই জনগোষ্ঠীবিলাকক বঞ্চিত কৰিলে লাঞ্ছিত কৰিলে ভ্ৰষ্টাচাৰ কৰিলে ইয়াৰ পৰা উদ্ধাৰ কৰি এটা সুস্থ এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি সুশাসন আনি সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি সকলো জনগোষ্ঠী যাতে আগুৱাই যাব পাৰে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰে ভূমিৰ অধিকাৰ সকলোৱে যাতে পাব পাৰে ৰাজনৈতিক অধিকাৰ পাব পাৰে সামাজিক অধিকাৰ পাব পাৰে চাকৰি বাকৰি যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে কোনো জনগোষ্ঠীক নিদিলে কোনো নিবনুৱাক নিদিলে সেইকাৰণে আজি চাকৰি বাকৰি ক্ষমতা অধিকাৰবিলাক যাতে সকলোকে প্ৰদান কৰিব পাৰে আৰু জয় হ'ব UPPL চৰকাৰ হ'ব আজি কিমান কিলোমিটাৰ আপুনি কভাৰেজ কৰিব আজি আমাৰ কোকৰাঝাৰ যিটো সাব ডিভিজন আছে ইয়াত প্ৰায় 200 কিলোমিটাৰ আমাৰ বাইক ৰেলী হ'ব আৰু ইয়াৰ লগতে বিভিন্ন অঞ্চলত আমাৰ পাব্লিক মিটিং হ'ব আৰু এই পাব্লিক মিটিংবিলাক আমি এটেণ্ড কৰিম আৰু লগতে আমাৰ বাইক ৰেলীও আমি এইটো লৈ যাম আজিৰ দিনত এণ্টায়াৰ কোকৰাঝাৰ সাব ডিভিজনৰ এটা জাগৰণ এটা সৃষ্টি হ'ব কাৰণ ইমানখিনি বাইক ডাঙৰ বাইক ৰেলী কোকৰাঝাৰ সাব ডিভিজন কোনোদিনে হোৱা নাই যিটো আজি হ'বলৈ গৈ আছে আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰ আমাৰ লোক ইয়াত অংশগ্ৰহণ কৰিছে আৰু একত্ৰিতভাৱে সুন্দৰ এটা BTR গঢ়াৰ কাৰণে চবেই আগবাঢ়ি আছে যোৱাকালি BJP যিটো মেনিফেষ্টো ওলাইছিলে ইয়াত BTR নাই BJPটো গুৰুত্ব দিবই লাগিব কাৰণ BTR একৰ্ডৰ BJP চৰকাৰে চিগনেটৰী হয় আমি ইয়াতে সংগ্ৰামীসকল আছোঁ আৰু ইয়াত কেন্দ্ৰীয় ৰাজ্যত BJP চৰকাৰ আছে এইটো তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য তেখেতসকলে BTR একৰ্ডটো ইমপ্লিমেণ্ট কৰিবই লাগিব আৰু নহ'লে তেখেতসকলক মিছলীয়া বুলি ক'ব তো সেইকাৰণে আজি ইমান সুন্দৰ এটা চুক্তি কৰিছে ভাৰত চৰকাৰ অসম চৰকাৰ সংগ্ৰামীসকলে লগ লাগি এই যে চুক্তি সেইটো চুক্তিটো ৰূপায়ণ কৰিব লাগিব আৰু আমি UPPL দলক অহা 5 বছৰত BTR চুক্তিটো আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি অহৰহ কাম কৰিম ইয়াত যিখিনি কলেজ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছে প্ৰত্যেকটো কলেজ ইউনিভাৰ্চিটি স্থাপন কৰি আমাৰ অঞ্চলৰ ৰাইজক মানৱ সম্পদ উন্নয়নৰ কাৰণে এটা ভাল কাম কৰিম আমাৰ মেনিফেষ্টো আজি 11টা বজাত ৰিলিজ হ'ব আৰু মই আজিয়ে আমাৰ BTR অঞ্চলৰ ৰাইজে গম পাব কি UPPL দলে কি কাম কৰিবলৈ গৈ আছে আমি ৰাইজৰ আগত আমাৰ যিটো মিছন আৰু ভিজন এইটো আমি আজিয়ে স্পষ্ট কৰি দিম BPFৰ দিনৰ সৰ্বোচ্চ আহিছিলে কেন্দ্ৰ ৰাজ্যৰ পৰা যোৱাকালি BJP উৰুৱাই দিলে চব এইটো একটা বাস্তৱ কথা আজি আমি কৈ থকাৰ কাৰণে বহুতে হয়তো মিছা বুলি ভাবিছিলে আজি তেখেতসকলৰ যিটো এলায়েন্স পাৰ্টনাৰ ষ্টেট গভৰ্ণমেণ্ট ৰুলিং গভৰ্ণমেণ্টৰ পৰা ক'ব লগা হৈছে কি BPF-এ হাগ্ৰামা মহিলাৰীয়ে যে আত্মসাৎ কৰিছে যোৱা 17 বছৰত ৰাইজক তেখেতে ঠগালে ৰাইজক প্ৰবঞ্চনা কৰিলে ৰাইজৰ কাৰণে আহা কোটি কোটি টকাটো খাই পেলালে আৰু সেইটো কথা আজি BJP-ও ক'ব লগা হৈছে আমিতো যোৱা 17 বছৰত তেখেতসকলৰ হিংসা তেখেতসকলৰ অন্যায় অত্যাচাৰ এইবিলাকতো আমি যোৱা 17 বছৰে কৈ আহিছিলোঁ আৰু আজি BPF-এ এইটো ক'বলৈ বাধ্য হ'ল BPF-ৰ দুৰ্নীতিবিলাক BJP-ও ক'বলৈ বাধ্য হ'ল গতিকে আজি স্পষ্ট হৈ গ'ল কি BPF-এ যে দুৰ্নীতি কৰিছে ভ্ৰষ্টাচাৰ কৰিছে কোটি কোটি টকা ৰাইজৰ কাৰণে আহা টকা খাইছে এইটো স্পষ্ট হৈ গ'ল চিনেমাটো আমি দেখিলোঁ বহুত খাৰাপ চলিছে কালচাৰৰ পইচাটোতো পুৰা খাই দিছে এইটো মানে কালচাৰ EMA নিজৰ মানে পৰিয়ালৰ বঙহী ঘৰৰ মানে PA CA যাৰ নামত আছে সব পইচাখিনি ওলাই কালচাৰৰ পইচাটো খাই দিছে কালচাৰৰ আমাৰ বিভিন্ন যিবিলাক আমাৰ এক্টিভিষ্ট আছে সেইসকলৰ কাৰণে যিবিলাক বেনিফিচিয়াৰী স্কিম দিব লাগিছিলে সেইসকলক বিভিন্ন ফেলোশ্বিপ দিব লাগিছিলে বিভিন্ন সুবিধা দিব লাগে সেই পইচাবিলাক কমপ্লিটলি আত্মসাৎ কৰিছে এই BPF চৰকাৰে আৰু এই BPF চৰকাৰখন মানে এটা ৰাইজক শোষণ কৰা এটা চৰকাৰ আছিলে সেইকাৰণে আজি BPF চৰকাৰটো সোনকালে বিদায় দি পেলাই এইটো খেদি পেলাই ভাল চৰকাৰ আনিব লাগিব এটা দম কিবা কিবি দিয়া আমি যোৱাকালি মিনিষ্টাৰক কোৱা ধৰ্ণা হৈ আছে চাওক BPF আৰু দম দিয়া BPF আৰু দাদাগিৰি এইটো মানে একদম এটা পইচাৰ ইফিটি দাদাগিৰি নকৰিলে BPF জীয়াই থাকিব নোৱাৰে দম নিদিলে BPF জীয়াই থাকিব নোৱাৰে BPF-ৰ তিনিটাই অস্ত্ৰ দম দিয়া মানে মদ খোৱা আৰু পইচা বিলোৱা দম দিয়া মদ খোৱা পইচা বিলোৱা
এই তিনিটাৰ বাহিৰে আৰু BPF-এ একো কৰিব নোৱাৰে কাৰণ BPF-ৰ মানুহবিলাকে মৰম কৰিব নাজানে মানুহক সন্মান দিবলৈ নাজানে আৰু কৰ্ম সংস্কৃতি তেখেতসকলৰ নাই এই কাৰণে ৰাইজক সদায় ভাবুক কৰি পেলাই টেৰৰাইজ কৰি পেলাই ভয় খুৱাই পেলাই তেখেতসকলে ৰাজনীতি 17 বছৰে কৰি আছে আৰু আজিৰ তাৰিখত BPF-ক কোনো ভয় নকৰে এতিয়া যদি BPF-এ দম দিবলৈ যায় BPF-ৰে বিপদ হ'ব এইটো স্পষ্ট কথা আমি বিচাৰিছোঁ গভৰ্ণমেণ্টে 100% মানে এনচিয়ৰ কৰিব লাগে সিকিউৰিটি আৰু ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পাতিব লাগে